সাধাৰণতে আমাৰ ঘৰখনত থকা বাস্তু দোষৰ বাবে আমি বহু সময়ত আমাৰ জীৱনত ভুগিবলগীয়া হয় ঘৰখনৰ পৰা এই বাস্তু দোষ অতৰাবলৈ আজি এটা সৰু বাস্তু ৰেমেডি দিব বিচাৰিছো সাধাৰণতে ষ্ট'ৰ ৰুমৰ পৰা আটাইতকৈ বেছি বাস্তু দোষ উৎপন্ন হয় যদিহে সঠিকভাৱে এই ষ্ট'ৰ ৰুমটো সঠিক জায়গাত নাথাকে বাস্তু দোষ অহাটো এক প্ৰকাৰ নিশ্চিত এক প্ৰকাৰ খাটাং কেতিয়াও নৰ্থ ইষ্ট কৰ্নাৰ বা উত্তৰ পূব যেটো কোণ ইখান কোণ তাতে যাতে আপোনালোকে ষ্ট'ৰ ৰুম নকৰে দ্বিতীয়তে চিৰিৰ তলত কেতিয়াও বস্তু ডুম লগাই নথব বা ষ্ট'ৰ নকৰিব বা হেতু ষ্ট'ৰ ৰুম নকৰিব মন্দিৰৰ ওচৰত আপোনালোকে গুখাই ঘৰৰ ওচৰত লাগি থকা ওয়ালখনত কেতিয়াও ষ্ট'ৰ ৰুম নকৰিব আৰু যদিহে আপোনালোকৰ ষ্ট'ৰ ৰুমটো অন্ধকাৰময় হৈ থাকে বা আন্ধাৰ হৈ থাকে তাতে নিখাৰ সময়ত বা দিনৰ সময়তো জিৰ' পাৱাৰৰ লাইট এটা হলেও জ্বলাই ৰখাৰ চেষ্টা কৰিব আৰু সেই বাল্বটি সেউজীয়া ৰঙৰ হলে আটাইতকৈ উত্তম হয় এই সৰু উপায়টিৰে আপোনালোকৰ জীৱনৰ পৰা আপোনালোকৰ ঘৰখনৰ পৰা বাস্তু দোষ আঁতৰি থাকিব বুলি আমি আশা ৰাখিলো ধন্যবাদ